হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকক দেখাব বিচাৰিছোঁ চিকেনৰ এটা ৰেচিপি। আহকচোন এতিয়া আমি বনাওঁ। প্ৰথমত মই চিকেনকেইডোখৰ অলপ ডাঙৰকৈ কাটি ধুনীয়াকৈ ধুই লৈছোঁ। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক, জিৰা ধনিয়া, হালধি, এয়া চিকেন মছলা আৰু নিমখ সোৱাদ অনুযায়ী এয়া ৰং জলকীয়া। পিঁয়াজ মই দুটা কাটি লৈছোঁ দীঘলকৈ। এয়া চাওক। তাৰপিছত চিকেনকেইডোখৰ অলপ মই ফ্ৰাই কৰিবলৈ হালধি আৰু অলপ নিমখ সানি লৈছোঁ। এয়া চাওক, মই এতিয়া চিকেনকেইডোখৰ ফ্ৰাই কৰি ল'লোঁ ধুনীয়াকৈ, তেতিয়া আমাৰ চিকেন ভাঙি নাযায়। তাৰপিছত মই কেৰাহীখনত তেল দি ল'লোঁ, মিঠাতেল। যেতিয়া গৰম হ'ব তেতিয়া পিঁয়াজখিনি ঢালি দিম। পিঁয়াজখিনি ৰঙা হোৱালৈকে মছলাখিনি ৰেডি কৰি লওঁ। আহক, এয়া মই আদা নহৰু পিচি লৈছোঁ। তাৰপিছত গোটেই মছলাখিনি মিলাই দিম। এতিয়া অলপ পানী দি দিম। এয়া চাওক, পিঁয়াজখিনি ৰঙা হৈ গৈছে, মছলাখিনি ঢালি দিলোঁ। তাৰপিছত যেতিয়া আমাৰ মছলাৰ পানীটো অলপকৈ শুকাই যাব, তেতিয়া চিকেনকেইডোখৰ অলপকৈ গোটেইখিনি ঢালি দিম। ঢলাৰ পিছত লাহেকৈ লৰাম, যাতে আমাৰ চিকেনকেইডোখৰ ভাঙি নাযায়। তাৰপিছত 10 মিনিটমান আমি গাপতে সিজাম, পানী নিদিয়াকৈ। 10 মিনিটৰ পাছত এয়া চাওক, আমাৰ চিকেন সিজি আছে। এতিয়া অলপ পানী দি 15 মিনিটমান সিজাম। 15 মিনিটৰ পাছত এয়া চিকেন সিজি আছে, অলপ পানী আছে আৰু সময় লাগে। এয়া ঢাকন মাৰি দিলোঁ। এয়া অলপ সময় পিছত চাওক, আমাৰ চিকেন ৰেচিপি ৰেডি হৈ গ'ল। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক এটা কৰিব নাপাহৰিব।